স্বাগতম জনাইছোঁ ইউটিউব চেনেল মোবাইল সলিউশ্যন ঋতুৰাজলৈ। মই আজি আপোনালোকক ক'ব ওলাইছোঁ মোবাইলত কেনেকৈ ডাটা sim1 sim2 চিলেক্ট কৰিব পাৰি। চ' আপোনালোকে ভিডিঅ'টো ভালদৰে চাই লওক। ফাৰ্ষ্ট টাইম আমি ছেটিং যাব লাগিব। যিকোনো হেণ্ডছেটত কৰিব গ'লে ফাৰ্ষ্ট টাইম ছেটিঙতে যাব লাগিব। নেক্সট আপোনাৰ 2 নম্বৰটো অপশ্যন আছে, 2 নম্বৰ অপশ্যনটো আছে চিম কাৰ্ড এণ্ড মোবাইল ডাটা। চ' চিম কাৰ্ড এণ্ড মোবাইল ডাটা ইয়াতে ক্লিক কৰিব লাগিব। নেক্সট আপোনাৰ ইয়াতে অপশ্যন আছে, কলিঙৰ তলতে আছে ইণ্টাৰনেট। চ' ইয়াতে আমি ক্লিক কৰি দিলোঁ। ইয়াতে আপোনাৰ ডুৱেল চিম আছে, যিহেতু দুখন চিম শ্ব' কৰিছে। মোৰ ডাটা এতিয়া 1ত চলি আছে, নেট 1ত চলি আছে, চ' 1ত শ্ব' হৈ আছে। যদি মই ডাটাটো 2ত ব্যৱহাৰ কৰিব বিচাৰোঁ তেতিয়াহ'লে চিমটোত ক্লিক কৰিব লাগিব। চিমটোত ক্লিক কৰি ইয়াতে কেঞ্চেল এণ্ড ছুইচ আছে, ইয়াতে ছুইচটোত অ'কে কৰিব লাগিব। ইয়াতে চিমটোত ডাটাটো হৈ গ'ল। নেক্সট যদি আপুনি চিম 1ত ল'ব বিচাৰে তেতিয়াহ'লে চেম কণ্ডিশ্যন চিম 1ত গৈ কিনে ক্লিক কৰি কিনে চুজ কৰি দিব। আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।